নমস্কাৰ, মই অমিত কুমাৰ বৰা। পেছাগতভাৱে মই এজন অভিনেতা। নাজানো এইকেইদিন নিজকে অভিনেতা বুলি বা শিল্পী হয় নে নহয় নাজানো, শিল্পী বুলি ক'বলৈ অলপ লাজ লগা হৈছে কিছু সংখ্যক ব্যক্তিৰ কাৰণে। আৰু মই এই ভিডিঅ'টো বনাইছো বৈকুণ্ঠ প্ৰিন্স পাঠকৰ কিছু কথাক উদ্দেশ্যি। ঠিক আছে, বৈকুণ্ঠ তুমি বিজেপিত জইন কৰিছা, ভাল কথা। ক'বলৈ তোমাৰ নিজা অনুভৱ, সেইটো মোৰ ক'ব লগা একো নাই। কিন্তু কাৰ এগেইনষ্টত তুমি একো কথা নোকোৱাটো ভাল। মই তোমাক সকীয়াই দিছো যে যাতে কাৰ এগেইনষ্টত তুমি খুব কম কথা কোৱা। গণেশগুৰি ব্ৰিজৰ তলত লগ পাইছিলো যিদিনা তোমাৰ ছেক্ৰেটাৰিয়েটৰ সন্মুখত হাল্লা হৈছিলে। মোৰ এনেকুৱা লাগিছিল যে ভাই, জাতীয়তাবাদীটো হয়, আমাৰনো কি জাতীয়তাবোধ আছে? আমাৰ ইয়াৰ গাত বেছি তেজ আছে, অসমীয়াৰ তেজ ইয়াৰ গাত বেছি আছে বোলো। তোমাৰ বহুত ডাঙৰ ডাঙৰ কথা আছিলে, বহুত ডাঙৰ ডাঙৰ লেকচাৰ আছিলে তোমাৰ। কি হ'ল? কাৰ প্ৰটেষ্টৰ এগেইনষ্টত এটা শব্দও নকবা। তোমাক মই সকীয়াই দিছো আৰু মই তোমাৰ সন্মুখলৈ আহিম, অতি সোনকালে আহি আছো। 5জন শ্বহীদক তুমি দুষ্কৃতিকাৰী বুলি কৈছা। মই প্ৰটেষ্ট কৰিছিলো, কিন্তু বহুত ভদ্ৰভাৱে প্ৰটেষ্ট কৰিছিলো, কিন্তু তুমি বহুত অভদ্ৰভাৱে প্ৰটেষ্ট কৰিছিলা। গণেশগুৰি ব্ৰিজৰ তলত তোমাৰ অভদ্ৰামী মোৰ দাদাহঁত আছিলে, কুলদীপ শৰ্মা। কুলদীপ দা, তই যদি ভিডিঅ'টো চাওঁ, ভিডিঅ'টোৰ এগেইনষ্টত এটা মই উত্তৰ বিচাৰো। আৰু গণেশগুৰি ব্ৰিজৰ তলত থকা যিগৰাকী লেডি পুলিচ, তেওঁলোকেও ক'ব কোনে মূৰত গামোচা মাৰি অভদ্ৰামী কৰিছিল। তাতে ডাঙৰ ডাঙৰ কথা, ডাঙৰ ডাঙৰ লেকচাৰ, টিকিৰি পাৰি পাৰি চিঞৰি চিঞৰি প্ৰটেষ্ট কৰিছিলা। তোমালোকে অভদ্ৰভাৱে প্ৰটেষ্ট কৰিছিলা। মই কিন্তু বহুত ভালকৈ প্ৰটেষ্ট কৰিছিলো। আৰু তুমি এতিয়া কোৱা যে দুষ্কৃতিকাৰী, তেতিয়াহ'লে তুমি বহুত ডাঙৰ দুষ্কৃতিকাৰী। আৰু ৰাজনীতিলৈ যোৱাই নাই। ৰাজনীতি যোৱাৰ আগতে তুমি ভাবিছা নিজকে মই বহুত ডাঙৰ এজন ৰাজনীতিক। হ'ব নোৱাৰে জীৱনত কেতিয়াও। মই আজি তুমি এই ভিডিঅ'টো ৰাখি থোৱা, আৰু মই লিখি দিম লগা হলে। তুমি কেতিয়াও পলিটিক্সত, ৰাজনীতিত তুমি ভালকৈ সফল হ'ব নোৱাৰা। এনেকৈ যেতিয়া মানুহৰ গালি সপনি খাওঁতে যাব তোমাৰ জীৱনটো। কি বুলি ভাবা হে? কি বুলি ভাবা নিজকে? টিভিৰ সন্মুখত তোমাৰ বহুত ডাঙৰ ডাঙৰ কথা আছিলে, বহুত ডাঙৰ ডাঙৰ লেকচাৰ। এতিয়া আকৌ তোমাৰ বেলেগ ধৰণৰ কথা। অলপ জানিছিলো তোমাৰ বিষয়ে। আৰু এটা কথা ভাই, মই বিজেপিৰ যিসকল মানুহ আছে, আপোনালোকক অনুৰোধ জনাইছো, কাক লৈ গৈছে আপোনালোকে? কোন মানুহক এইবোৰ আপোনালোকে দলত জইন কৰোৱাইছে? যোগ্যই নহয় এইবোৰ মানুহ, যোগ্যই নহয় বুলি কৈছো মই। আপোনালোকে পস্তাব, এদিন আপোনালোকে নিজে উলিয়াই দিবলৈ বাধ্য হ'ব বা কান্দিব লাগিব যে কাক আমি আমাৰ দললৈ লৈ আহিলো। সকলোৱে নিজা নিজা অনুভৱ, মই কবলৈ নাযাওঁ। আৰু বহুতে জইন কৰিছে বিজেপিত, মোৰ কবলগীয়া নাই। ভাল কথা, যদি ভাল কাম কৰিব পাৰে আমি আছো লগত। কিন্তু যিসকলে কাৰ সময়ত কোনো মতামত দিয়া নাছিলে, তেওঁলোকক মই কোৱা নাই। বহুত মানুহ গৈছে এনেকুৱা, যোনে কাৰ সময়তো ওলাই অহা নাছিল, তেওঁলোকক কবলগীয়া নাই। কিন্তু কাৰ প্ৰটেষ্টটোক যাতে এনেকুৱা এটা নাটক আছিল, কিবা আছিল বুলি নকয়। যিসকল ছাত্ৰ সমাজে আৰম্ভ কৰিছিল, শিল্পী সমাজে তাত একেলগে হাতে হাত ধৰি আগবাঢ়িছিলো, সেইটোক কোনেও নাটক বুলি যাতে কবলৈ সাহস নকৰে নেক্সট টাইম। আৰু বৈকুণ্ঠ, তোমাক মই সকীয়াই দিছো, বিজেপিত জইন কৰিছা, থাকা, বিজেপিৰ হৈ কাম কৰা, দেশৰ হৈ কাম কৰা, ৰাইজৰ হৈ কাম কৰা। কিন্তু কাৰ এগেইনষ্টত অযথা আবুল তাবুল যাতে কথা নেক্সট টাইম কৈ নাথাকা। সকীয়াই দিছো মই তোমাক।